হেৰি হেৰি এতিয়ালৈ শুই আছে যে উঠিব সময় হোৱা নাই নেকি? ৰ'ব মই আপোনাক শুই থকা এতিয়া উলিয়াই আছোঁ। ক'ত গ'ল মোৰ সোণৰ গাখীৰ দিয়া গাইজনী? ইছ, ইমান ধনী হৈ গৈছিলোঁ মই। ক'ত গ'ল সোণৰ গাখীৰ দিয়া মোৰ গাইজনী? সপোন দেখিছে। আমাৰ গাইজনী দেখোন ঘৰতে আছে। পিছে কেনেকৈ সোণৰ গাখীৰ দিব মই জানিব পাৰিমনে? মই সপোনত দেখিছোঁ যে আমাৰ গাইজনীয়ে সোণৰ গাখীৰ দিব লৈছে। তাৰমানে সপোনহে দেখিলে, কাম নাই আৰু। নাই অ' জুৰি, মোৰ এনেকুৱা লাগিছে যেন ভগৱানে মোক কিবা ভাল ইংগিত দি আছে। মোৰো তেনেকুৱাই লাগিছে। সঁচাকৈ ভগৱানে চাগে আমাক কিবা ভাল ইংগিতে দি আছে। আপুনি এটা কাম কৰক, এতিয়াই গৈ তান্ত্ৰিক বাবাক লগ ধৰক। আমাৰ এই গাইজনীৰ পৰা এতিয়া আৰু মোক সোণৰ গাখীৰ লাগিবই লাগিব। আপুনি এতিয়াই যাওক, দেৰি নকৰিব। তুমি ঠিকে কৈছা। তান্ত্ৰিক বাবা, মোক সহায় কৰক তান্ত্ৰিক বাবা। বহুত আশা লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আৰে কি হৈছে তোৰ? কিহত সাহায্য কৰিব লাগে কচোন? তান্ত্ৰিক বাবা, মই সপোনত দেখিছোঁ যে মোৰ গাইজনীয়ে সোণৰ গাখীৰ দিছে। তাৰমানে ভগৱানে মোক কিবা এটা ইংগিত দিব বিচাৰিছে। ঐ বুৰ্বক, সপোন কেতিয়াবা সঁচা হয় নেকি তই কচোন? তই ভুল বুজিছ। নহয় তান্ত্ৰিক বাবা, মই জানো সপোন সঁচা হয়। মই ইমান জানিব বিচৰা নাই, আপুনি কিবা এটা কৰক তান্ত্ৰিক বাবা। আৰে এই বুঢ়টোক কোনে বুজাব ইমান? ইয়াক কিবা এটা কৈ খেদিব লাগিব ইয়াৰ পৰা। ঠিক আছে ৰ, মই কিবা এটা ব্যৱস্থা কৰি আছোঁ। এই আপেলটো ল। এই আপেলটো লৈ গৈ তোৰ গাইজনীক খুৱাবি আৰু তাৰপিছত দেখিবলৈ পাবি তোৰ গাইজনীয়ে সোণৰ গাখীৰ দিছে। এতিয়া তই মোক মাননি হিচাপে 10,000 টকা এটা দে। 10,000 টকা? ঠিক আছে, মই এতিয়াই গৈ আনি দি আছোঁ। এইটো লওক তান্ত্ৰিক বাবা, আপোনাৰ মাননিৰ 10,000 টকা। ঠিক আছে, এতিয়া তই যা। বৰবক কৰোবাৰ। জুৰি, ইমান দিন হৈ গ'ল কিন্তু আমাৰ গাইজনী যে এতিয়াও সোণৰ গাখীৰ দিয়া নাই, কিয়নো? ময়ো তাকেই ভাবিছোঁ। তাৰমানে আমাৰ গাইজনীয়ে কুলক্ষী। তান্ত্ৰিক বাবাই দিয়া ফলটো খায়ো সোণৰ গাখীৰ দিয়া নাই। ব'লক তাইক আমি নদীত পেলাই দিয়া আহোঁগৈ। তুমি ঠিকে কৈছা, ব'লা। কুলক্ষণী গৰু, থাক তই ইয়াতে পৰি। মালিক মোক বচাওক, মালিক মোক বচাওক, মালিক। ব'লক ইয়াৰ পৰা। মোক বচাওক, মালিক মোক এৰি থৈ নাযাব। মোক বচাওক কোনোবাই, কোনোবাই বচাওক মোক। কোনোবাই বচাওক মোক, মই পানীত ডুবি মৰিব লৈছোঁ। মোক সহায় কৰক কোনোবাই। আৰে গৰুজনী এনেকৈ পানীৰ মাজত কেনেকৈ পৰিলে? তাইক এতিয়াই বচাব লাগিব, নহ'লে মৰি থাকিব তাই। তাইক মই এতিয়া কেনেকৈ কিহেৰে বচাওঁ? ওচৰে পাঁজৰে একো বস্তুও দেখা পোৱা নাই। এইডাল ৰছীৰেই মই উঠাবলৈ চেষ্টা কৰোঁ। তোমাৰ কি হৈছিলে? কেনেকৈ এই নদীৰ মাজত পৰিলা? মোৰ মালিক আৰু মালিকনী এনেকৈ নদীৰ মাজত পেলাই থৈ গৈছে। সঁচাকৈ তেওঁলোক বহুত বুৰ্বক হয়। তুমি তেওঁলোকৰ পৰা বাচি গ'লা, কিন্তু এতিয়া তুমি ক'ত যাবা? তাতকৈ তুমি মোৰ লগতে ব'লা আমাৰ ঘৰত। আপোনাক বহুত বহুত ধন্যবাদ। ব'লা। আৰে বোৱাৰী, মইতো তোক পানী আনিবলৈ নৈ পাৰলৈ পঠাইছিলোঁ, কিন্তু তই এই গাইজনীক ক'ৰ পৰা লৈ আহিলি আকৌ? তই এই গাইজনীক ক'ত পালি কচোন? এইটো এটা বহুত ডাঙৰ কাহিনী মা, আপোনাক কৈছোঁ ৰ'ব। আৰু এনেকৈয়ে তাইক ঘৰলৈ লৈ আহক। সকলোবোৰ বুজি পালোঁ, কিন্তু বোৱাৰী আমি এই গাইজনীক কি খাব দিম তই নিজেই কচোন। আমাৰ ওচৰতো ইমান পইচাও নাই যে গাইজনীৰ কাৰণে দানা কিনি আনি খুৱাম। আপুনি চিন্তা নকৰিব মাহীমা, মই হয়তো সোণৰ গাখীৰ দিব নোৱাৰোঁ, কিন্তু মই সাধাৰণ গাখীৰ দিব পাৰোঁ। কেইদিনমানৰ কাৰণে অপেক্ষা কৰক, আপোনালোকে সকলোবোৰ বুজি পাব। খুৰী, ঐ মালতী, ঘৰত আছনে তহঁতে? শংকৰদা, কওকচোন। কওকচোন মানে, মোৰ ঋণবোৰ কোনে পৰিশোধ কৰিব? ৰামু ঢুকোৱাৰ পাছতো তহঁতে কম ধাৰ লোৱা নাই, সেইবোৰ এতিয়া কোনে দিব হা? আপুনি চিন্তা নকৰিব শংকৰদা, মোক মাত্ৰ অলপ সময় দিয়ক, মই গোটেইখিনি আপোনাক ঘূৰাই দিম। তহঁতক সময় দিওঁতেতো 1 বছৰ হৈ গ'ল, আৰু কিমান সময় দিম কচোন? তহঁতক মই আৰু মাত্ৰ এমাহ সময় দিছোঁ, তাৰ পাছতো যদি দিব নোৱাৰ কথা বেয়া হৈ যাব। মা, এতিয়া মই কি কৰিম মা? মই শংকৰদাৰ পইচাবোৰ কেনেকৈ পৰিশোধ কৰিম মা? নাকান্দিবা বোৱাৰী, ভগৱানে চব ঠিক কৰি দিব। দুখ নকৰিবা মালতী।
শুনা, তোমালোকে এখন গৰুৰ গাড়ী বনাই লোৱা। এই গাঁওখনতো যাতায়াতৰ বহুত অভাৱ হয়নে? যদি তোমালোকে এখন গৰুৰ গাড়ী বনাই লোৱা তেতিয়া চাবা তোমালোকে বহুত পইচা ৰোজগাৰ কৰিব পাৰিবা। নাই নাই, এইবোৰত তোমাৰ বহুত কষ্ট হ'ব আৰু মই তোমাৰ কষ্ট হোৱাটো নিবিচাৰো। ধেই পাগলী, তুমি ইমান চিন্তা নকৰিবাচোন। তোমালোক যোৱা আৰু গৈ কাঠ কিনি লৈ আহাগৈ। মালতী আহা, বহি লৈ আহি। জানানে মালতী, আজি মই বহুত সুখী, কাৰণ আজি দুখৰ সময়ত মই তোমালোকক অকণমান সহায় কৰিব পাৰিছো। মই এটা কথা সদায় ভাবি থাকিছিলো, যোনে মোক বচালে মই সিহঁতক একো সুখ দিব পৰা নাই, সিহঁতৰ মুখত মই হাঁহি আনিব পৰা নাই। হ'ব হ'ব, ব'লা তোমাক এতিয়া খাবলৈ দিওঁ। আজি তুমি বহুত কষ্ট কৰিছা। মা, আজি মই শংকৰদাই পোৱা গোটেইখিনি পইচাই দি আহিলো। আজিহে মোৰ অকণমান মূৰটো পাতল যেন লাগিছে। আৰু এইবোৰ সকলোবোৰ আমাৰ গাইজনীৰ পৰাহে হ'ল। গাইজনীয়ে কৰা আমাৰ ওপৰত উপকাৰৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম। হয় মা, আপুনি ঠিকেই কৈছে। আৰে, এইবোৰ কি দেখিছো মই? সোণৰ গাখীৰ? মা মা, ইফালে সোনকালে আহক। কি হ'ল বোৱাৰী, ইমান কিয় চিঞৰিছা তুমি? মা চাওকচোন, আমাৰ গাইজনীয়ে সোণৰ গাখীৰ দিছে। কি? এইটো কেনেকৈ সম্ভৱ? সম্ভৱ মাহীমা, সম্ভৱ। ৰ'বা, কৈছো মই গোটেইখিনি তোমালোকক। আচলতে আগতে মই যাৰ ঘৰত আছিলো সেই মালিকে দেখা সপোনটো সঁচা। মোৰ ওপৰত ভগৱানৰ আশীৰ্বাদ আছে যে মই সোণৰ গাখীৰ দিম। কিন্তু সেই বুৰ্বক মালিকজনে বন্ধ তান্ত্ৰিক বাবাৰ ওচৰলৈ যায়। আৰু যেতিয়া মই গাখীৰ দিব পৰা নাছিলো তেতিয়া কিদৰে মোক নদীত পেলাই দিছিলে সেইটো কথাটো তুমি জানাই মালতী। আচলতে মই সৎ মানুহ বিচাৰি আছিলো, সেইকাৰণে মই ইমান দিন অপেক্ষা কৰি আছিলো। আৰু মই তোমালোকৰ ওচৰত থাকিয়ে জানিব পাৰিছো যে তোমালোক বহুত ভাল মানুহ হয়। আৰু সেইকাৰণে এতিয়াৰ পৰা মই সোণৰ গাখীৰবোৰ তোমালোককে দিম। তুমি সঁচাকে কৈছানে? সঁচাকে তুমি বহুত ভাল হয়। আৰু মই এতিয়াহে বুজিব পাৰিছো যে ধৈৰ্য ধৰি থাকিলে সকলোবোৰ পোৱা সম্ভৱ হয়।